Good afternoon. সকলোকে হ্যাপি দিৱালী জনালো। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলো মোৰ হাজবেণ্ডৰ চেম্বাৰৰ পৰা। আজি যেহেতু দিৱালী আৰু এওঁলোকে মানে দিৱালীৰ দিনাখন ঘৰত চাকি দিয়াৰ আগত নিজৰ অফিচত বা নিজৰ চেম্বাৰত ইয়াত চাকি দিয়ে। যিহেতুকে তেওঁৰ নিজৰ চেম্বাৰ, সেইকাৰণে চাকি দিবলৈ আহিছোঁ। ইয়াত আমাৰ ইয়াত নৰ্থ ইণ্ডিয়াত আজি লক্ষ্মী আৰু লক্ষ্মী গণেশৰ মানে পূজা কৰা হয়। লক্ষ্মী গণেশ নতুন মূৰ্তি আমি স্থাপন কৰোঁ আজিৰ দিনাখন, আৰু পুৰণা মূৰ্তিটো আমি মানে আঁতৰাই পেলাই যিকোনো মানে নদী বা এনেকুৱা জেগাত আমি মানে হেৰি কৰি দিওঁ, বিসৰ্জন কৰি দিওঁ। তাৰপিছতে সেয়াই আম পাত আৰু নাৰ্জী ফুলৰ মালা লগোৱা হয়। অকণমান ভিডিঅ' ক্লিপছ ল'ম, আপোনালোকে চাই যাব। আকৌ ক্লেৰিফিকেশ্যনটো দি দিওঁ, মানুহে আকৌ নহ'লে ক'ব যিহেতুকে মোৰ হাজবেণ্ড অনা অসমীয়া, মই দিল্লী ল'ৰালৈ বিয়া হৈছোঁ, সেইকাৰণে তেওঁলোকৰ যিটো মানে কালচাৰ, তেওঁলোকৰ ৰীতি ৰিৱাজ মতে আজি লক্ষ্মী আৰু গণেশৰ পূজা কৰা হয়। গধূলিকৈ ঘৰত কৰিম। প্ৰথমতে আমি চেম্বাৰলৈ আহিছোঁ, চেম্বাৰত এতিয়া পূজা কৰিম। তেনেকৈ মোৰ বৰজনা দুইজন, তেওঁলোকে নিজৰ CA ফাৰ্মলৈ গৈছে, আৰু মোৰ শহুৰ দেউতা তেওঁৰো অফিচ আছে তেওঁ নিজৰ অফিচলৈ গৈছে। চবেই আৰু ঘৰৰ প্ৰত্যেকজন মানুহে নিজৰ অফিচলৈ গৈছে। প্ৰথমতে নিজৰ অফিচত পূজা কৰিব, লক্ষ্মী গণেশ স্থাপন কৰিব, তাৰপিছত গধূলিকৈ ঘৰত পূজা কৰিম। চেম্বাৰটো অকণমানকৈ দেখাই দিছোঁ। মোৰ হাজবেণ্ডৰ চেম্বাৰ টিছাজাৰী কোৰ্টত আছে। টিছাজাৰী কোৰ্ট দিল্লীৰ চবতকৈ ডাঙৰ কোৰ্ট। এপাৰ্ট ফ্ৰম টিছাজাৰী কোৰ্ট, তেওঁৰ চেম্বাৰ চাকেট কোৰ্টতো আছে, আৰু প্লাছ হাইকোৰ্টতো তেওঁৰ চেম্বাৰ আছে। প্ৰত্যেকটো চেম্বাৰতে তেওঁৰ নিজৰ টীম বহে, কিন্তু যিহেতু টিছাজাৰী কোৰ্ট আমাৰ ঘৰৰ ওচৰত, সেইকাৰণে মেইন আমি মানে টিছাজাৰী কোৰ্টটো তেওঁৰ বেছ, আৰু মানে তেওঁ মেক্সিমাম টাইম টিছাজাৰী কোৰ্টত বহে। বাকীটোতো গোটেই অল অভাৰ ইণ্ডিয়া যিমান বেলেগ কোৰ্টত কেছ থাকে যায়, কিন্তু মেইনলি ইয়াত বহে। চাকেট কোৰ্ট, হাইকোৰ্টত তেওঁৰ যিখিনি এমপ্লয়ী তেওঁলোকক বহুৱাই। চেম্বাৰটো অকণমানকৈ দেখুৱাই দিছোঁ। এয়া চেম্বাৰ, এয়া ভগৱানৰ পুৰণা লক্ষ্মী গণেশ পুৰণা। আজি তেওঁলোকক আমি ইয়াৰ পৰা আঁতৰাই পেলাই নতুন লক্ষ্মী গণেশ লৈ আহিছোঁ, তেওঁলোকক স্থাপন কৰিম। এইবিলাক লয়াৰৰ কিতাপ চিতাপ, এইবোৰ মইতো ইমান বুজি নাপাওঁ। লয়াৰবিলাকে বহুত কিতাপ, ঘৰতো এনেকুৱা আমাৰ এটা ৱাৰ্ড্ৰব আছে য'ত নেকি মানে ফাইলছ, কিতাপ ধেৰ একদম ভৰ্তি। তাৰপিছতে হাজবেণ্ডৰ চেয়াৰখনতে মই বহি আছোঁ। অকণমান ভিডিঅ' বনাম যেতিয়া পূজা কৰিম। তাৰপিছত গধূলি সময়তো ঘৰলৈ গৈ পেলাই যেতিয়া পূজা কৰিম, অকণমান ক্লিপ ল'ম আৰু মাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। থেংক ইউ ছ' মাছ।